নমস্কাৰ জনাইছোঁ NUA 24 নিউজ চেনেল দৰ্শকবৃন্দক। আজি আমি দেখুৱাম এটা প্ৰতিবেদন হ'ল বঙাইগাঁৱত এটা 1000 বছৰ পুৰণি এটা মন্দিৰ। মন্দিৰ আমি দেখুৱাম প্ৰায় 2000 ফুট উচ্চতাত এটা মন্দিৰ। 2000 ফুট উচ্চতাত এটা মন্দিৰ, আৰু এই মন্দিৰত প্ৰায় বহাগ মাহত প্ৰায় 30-40 হাজাৰ ভক্তই ইয়াত ভিৰ কৰে। এই মন্দিৰত দৰ্শনাৰ্থীসকলে দৰ্শন কৰাৰ কাৰণে যায়, আৰু এই মন্দিৰটোৰ নাম হ'ল বঙাইগাঁৱৰ মহাভৈৰৱ মন্দিৰ। আৰু এই মন্দিৰত প্ৰায় উচ্চতা হ'ল 2000 ফুট উচ্চতাত এই মন্দিৰটো অৱস্থিত আছে। আপোনালোকক এটা বঙাইগাঁৱত 2000 ফুট উচ্চতাত এটা বিশেষ মন্দিৰটোৰ নাম হ'ল মহাভৈৰৱ মন্দিৰ। চাওক আমাৰ প্ৰতিবেদন NUA 24 এই ভৈৰৱ মন্দিৰ বুৰঞ্জী প্ৰসিদ্ধ তৎসত্ত্বেও আজিলৈকে ভৈৰৱৰ আমি চৰকাৰৰ পৰা কোনো ধৰণৰ এটা সাহায্য পোৱা নাই, আৰু ভক্তসকলে ভীষণ সমস্যাৰ মাজেৰে বহু সমস্যাৰ সন্মুখীন হৈ এই দুৰ্গম পথেৰে অহা যোৱা কৰিব লগা হয়। চৰকাৰক আমি আবেদন জনাইছোঁ। অসমৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱক আমি গাঁও ষ্টেট ফেষ্টিভেলত আমি তেখেতক নিবেদন কৰিছিলোঁ। আজিলৈকে আমি এই ৰাস্তা ঘাটৰ সম্বন্ধে চৰকাৰৰ পৰা একো অৱগত নহ'লোঁ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যেন আমাৰ ভক্তসকলৰ কাৰণে আপোনালোকে শুভ দৃষ্টি ৰাখে আৰু যাতায়াত পথ আমাৰ সুগম কৰি দিয়ে। আমি আপোনালোকে প্ৰত্যক্ষ কৰিব। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যেন আপোনালোকে চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ভক্তসকল কিমান ইয়াত উপস্থিত হয়, কমেও 30,000 40,000তো হ'বই, তাৰ ওপৰতো হ'ব পাৰে। আপোনালোকক দেখুওৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলক। একেবাৰে ওপৰত কি মন্দিৰ আছে? ভৈৰৱ মন্দিৰ আছে, বুৰঞ্জী প্ৰসিদ্ধ ভৈৰৱ মন্দিৰ। এইটো 1200 বছৰ, নৱম শতিকাৰ ইয়াৰ আৱিৰ্ভাৱ। কামাখ্যা মন্দিৰৰ ইটা, তাৰপাছত জয়দৌল শিৱদৌল আদি সকলোৰে লগত ইয়াৰ অভয়াপুৰী গণেশ মন্দিৰ সকলোৰে লগত এই ভৈৰৱৰ ইটাসমূহ যিবিলাক খোদিত আছে, চিহ্ন আছে, সকলোৰে লগত মিল আছে। কিমান ফুট উচ্চতা হ'ব? কিমান কিলোমিটাৰ মান হ'ব? মুঠতে আমাৰ ভৈয়ামৰ পৰা 1700 ফুট উচ্চতাত ভৈৰৱ মন্দিৰ অৱস্থিত। ঐতিহাসিক ৰত্নপীঠ শ্ৰী শ্ৰী ভৈৰৱ স্মৃতি সংৰক্ষণ ও উন্নয়ন সমিতিৰ তৰফৰ পৰা অসম চৰকাৰক আমি এইটোৱে অনুৰোধ জনাওঁ, আমাৰ প্ৰতি বছৰে বহাগৰ 6 তাৰিখত অগণন ভক্ত আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে প্ৰত্যক্ষ কৰক, যেন আপোনালোকৰ দৃষ্টি আকৰ্ষণ হয় এই ভৈৰৱ মন্দিৰৰ প্ৰতি। বঙাইগাঁও জিলাৰ বৃহত্তৰ বৈতামাৰী অঞ্চলত এই ভৈৰৱ পাহাৰত অৱস্থিত ভৈৰৱ মন্দিৰ।